আপোনাৰ চুলি বিক্ৰী কৰে নেকি ফেৰিয়ালৰ ওচৰত আপুনিও দিয়ে নেকি ফেৰিয়ালাক চুলি মাত্ৰ কেইটামান টকাৰ বাবে আপুনি দিয়ে নেকি আপোনাৰ অৱশিষ্ট চুলি কেইটামান দৰকাৰী সামগ্ৰীৰ বিনিময়ত আপোনাৰ পৰা লৈ যায় নেকি আপোনাৰ চুলি আপুনি জানেনে আপোনাৰ চুলি লৈ গৈ কি কৰে ফেৰিয়ালাবিলাকে তেনেহলে এইটো ভিডিঅ' আপোনাৰ বাবে তেনে বলক জানি লওঁ ফেৰিয়ালাবিলাকে কি কৰে আপোনাৰ আমাৰ চুলিৰে প্ৰথমতে ফেৰিয়ালাবিলাকে বিভিন্ন ঠাইৰ পৰা টকা নাইবা বেলেগ সামগ্ৰীৰ বিনিময়ত আপোনাৰ আমাৰ চুলিবিলাক ক্ৰয় কৰি একগোট কৰে তাৰ পাছত এই সকলোবিলাক চুলি ফেৰিয়ালাবিলাকে ফেক্টৰীত বিক্ৰী কৰে তাৰ পাছতহে আচল কাম আৰম্ভ হয় ফেক্টৰীত প্ৰথমবাৰৰ বাবে চুলিবিলাক কোৱালিটি অনুসৰি ভাগ কৰা হয় কোৱালিটি ক'বলৈ গ'লে মুঠতে দুটা ভাগত বিভক্ত কৰা হয় দীঘল আৰু মোটা নাইবা মিহি এই দুটা ভাগত বিভক্ত কৰি চুলিকেইটাক বিভক্ত কৰা হয় ইয়াৰ পিছত চুলিকেইটাক ভালকৈ বিভিন্ন ৰাসায়নিক দ্ৰব্যৰে ভালভাৱে ধোৱা হয় এটা চুলিখিনি গাঁঠি বন্ধাৰ দৰে পোন কৰা হয় এটা চুলিখিনি বাছনি কৰা হয় কোনটো চুলিৰ কি কৰা হ'ব দীঘল চুলিকেইটাৰ পৰা কিছুমান হেয়াৰ ট্ৰান্সপ্লান্টৰ বাবে পঠাই দিয়া হয় বহু কেঞ্চাৰ ৰোগত আক্ৰান্ত ৰোগীৰ বাবে কৃত্ৰিমভাৱে চুলিৰ সেট সাজি দিয়া হয় কিছুমান চুলি লেবত পঠাই দিয়া হয় বিভিন্ন পৰীক্ষা কৰিবলৈ কিছুমান চুলিৰে ব্ৰাছ তৈয়াৰ কৰা হয় আৰু লগতে বহুতো বস্তু তৈয়াৰ কৰা হয় আপোনাৰ দ্বাৰা বিক্ৰী কৰা চুলিৰে এতিয়া কওঁ আপোনাৰ দ্বাৰা বিক্ৰী কৰা 100 গ্ৰাম চুলিৰ দাম প্ৰায় 1500 পৰা 1600 টকা প্ৰতি কিলোগ্ৰামৰ চুলিৰ দাম 16000 পৰা 17000 টকা